ৰিলছ আপুনি একেলগে খুলি চাব পাৰিব দেহৰ এটা অংশ উলিয়াই সেই সকল মহিলাই তেনেকৈ কিছু ভিডিঅ' আপলোড কৰে সামাজিক মাধ্যমত লগে লগে বিজয়ে আৰক্ষীক সমগ্ৰ ঘটনাৰ বিষয়ে খবৰ দিলে ঘটনাস্থলীত আৰক্ষী উপস্থিত হ'ল প্ৰমোদ বড়ো কুলিমাৰ বিশ্বজিৎ কুলিমাৰ এতিয়া প্ৰমোদ বড়ো কুলিমাৰ বিশ্বজিৎ কুলিমাৰ এতিয়া কোনো বুৰঞ্জীত দেখা নাই দুনিয়াত আমি কোনো দেখা নাই যে এটা চুক্তিখাৰীয়ে চুক্তি হোৱাৰ পিছত এনেকুৱা জেলত থকা কোনো হিষ্ট্ৰীত আমি দেখা নাই কোনো দুনিয়াত আমি দেখা নাই बिनि केदारफोरनि रिहेबिलिटेसन बेखौ नारसिननाय जादों आरो बेजों लोगोसे केस उइथड्र जिखिना दा जेलाव दङ बिसोरखौ बरननांगो आरो केसखिनिखौ उइथड्र खालामनांगो बेखौ नारसिननाय जादों प्रमोद बड़ो कुलिमार विश्वजित कुलिमार এতিয়া হল মোৰ प्रमोद बड़ो कुलिमार विश्वजित कुलिमार এতিয়া হল মোৰ মানুহ নাই চুলি জন্মঠিবা ফাৰিছে অলপ কষ্ট কৰি কিনা খোৱাবা নাপাৰে নেকি মই ইখিনিয়ে কম ইমান ৰাইজ আছে ইমান ভাল কথা একটা 18 বছৰ থলত কিন্তু ছোৱালী ফিয়া নিঠিব মোৰ ইটোৱে খোৱা লাগা ধন্যবাদ হাতত মোবাইলটো লগ আপুনি ধাৰাবাহিকভাৱে 100 পৰা 150টা ৰিলছ আপুনি একেলগে খুলি চাব পাৰিব দেহৰ এটা অংশ উলিয়াই সেই সকল মহিলাই তেনেকৈ কিছু ভিডিঅ' আপলোড কৰে সামাজিক মাধ্যমত আৰু সেই বস্তুবোৰ দেখাৰ পাছত আমাৰ ধাৰণাটো কেনেকুৱা হয় যে অসমীয়া নাৰী অসমীয়া সমাজখন এনেকুৱাই আছিল নে বাৰু 12 বছৰ ধৰি পৰি থকা এটা ঘৰৰ সন্মুখত উপস্থিত হ'ল এগৰাকী মহিলাগৰাকী ঘৰটোৰ ভিতৰলৈ সোমাই গৈ উচুপি কান্দিবলৈ ধৰিলে মোৰ ছোৱালীজনী ক'ত মোক ছোৱালীজনী লাগে মোৰ ছোৱালীজনী কোনে নিলে মোৰ ছোৱালীজনী মোক ঘূৰাই দিয়া এনেদৰে কৈ মহিলাগৰাকীয়ে ঘৰটোৰ ভিতৰত কান্দিবলৈ ধৰিলে মহিলাগৰাকীয়ে তেনেকৈ কান্দি থকাৰ সময়তে এগৰাকী নাৰ্ছ সেই ঘৰটোত উপস্থিত হ'ল আৰু মহিলাগৰাকীক চুলিকোছাত ধৰি নাৰ্ছজনীয়ে তিনিটাকৈ স্বৰ সোধালে নাৰ্ছগৰাকীয়ে তিনিটা স্বৰ সোধাই মহিলাগৰাকীক ক'লে 12 বছৰৰ পিছত তুমি তোমাৰ ছোৱালীজনীলৈ মনত পেলাইছা আৰু 12 বছৰৰ পিছত তাইক তুমি বিচাৰি আহিছা ধিক্কাৰ দিছো তোমাৰ দৰে নাৰী এনেকুৱা মাক জীয়াই থকাতকৈ নথকাই ভাল আসলতে সেই মহিলাগৰাকী কোন আছিল 12 বছৰৰ পিছত সেই পৰিত্যক্ত ঘৰটোলৈ মহিলাগৰাকী কিয় আহিল 12 বছৰৰ পিছত সেই মহিলাগৰাকী ঘৰটোত উপস্থিত হৈ নিজৰ ছোৱালীজনীক বিচাৰি কিয় কান্দিলে আৰু নাৰ্ছগৰাকীয়ে আহি সেই মহিলাগৰাকীক পুনতেই তিনিটা স্বৰ কিয় সোধালে তাৰ আসল সত্য জানিলে আপোনাৰো বুকু কপি উঠিব ৰিপৰ্টৰ ওপৰত আমি কিছু অনুসন্ধান কৰিছিলোঁ আৰু আমাৰ অনুসন্ধানত কিছু কথা পৰলৈ আহিছে যে জুনমণিৰ প্ৰথম কথাটো হ'ল জুনমণি দুৰ্ঘটনা ঘটিল কেনেকৈ সেইটো দুৰ্ঘটনা সঁচাকৈ হয়নে সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰি দেখা পোৱা গৈছিল প্ৰথম কথা হ'ল কজ অফ ডেথ এটা ঘটনাৰ সদায় যেতিয়া তদন্ত কৰা হয় প্ৰথম কথাটো হ'ল মৃত্যুৰ যেহেতু ঘটনা গতিকে প্ৰথম প্ৰশ্ন আহে কজ অফ ডেথ আৰু কজ অফ ডেথটো দুৰ্ঘটনা বুলি ইতিমধ্যে চাইণ্টিফিক এভিডেন্স লাভ কৰিছে চিবিআই দ্বিতীয়টো হ'ল যে ৱে অফ ডেথ যে মৃত্যু কেনেকৈ ঘটিছিল সেই কথাটো আহিব গতিকে মৃত্যু ঘটনাটো দেখা পোৱা গৈছিল যে গাড়ী দুখনৰ মাজত যি খুন্দা লাগিছিল সেই খুন্দাতে জুনমণি ৰাভাৰ মৃত্যু ঘটিছিল অৰ্থাৎ জুনমণি ৰাভাৰ গাড়ীখন 90 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত গৈ থকাৰ অৱস্থাত সিফালৰ পৰা 33 কিলোমিটাৰ প্ৰতি ঘণ্টাত আহি থকা যিখন গাড়ী সেই গাড়ীখনে নিশা 1:16 মিনিটত সেই নিৰ্দিষ্ট স্থান কেকুৰিটো পাৰ হৈ সেইখিনিতে যি খুন্দা মাৰিছিল সেই খুন্দাতে ঘটনাস্থলীত মৃত্যু হৈছিল জুনমণি ৰাভাৰ আৰু জুনমণি ৰাভাৰ গাড়ীখনৰ যিটো ডাইৰেকশ্যন সেই ডাইৰেকশ্যনটো তেওঁ নিজৰ সঠিক পথত গৈ থকাৰ পৰা তেওঁ আনটো অপজিট ডাইৰেকশ্যনত গৈ আন এখন গাড়ীত খুন্দিয়াইছিল আৰু যিটো কথা তাৰ টায়াৰিং যিটো তাত স্পট আছিল অৰ্থাৎ ঘটনাস্থলীত গাড়ীৰ চকাৰ যিটো চিহ্ন সেই চিহ্নই এই কথাটো স্পষ্টকৈ প্ৰমাণ কৰিছিল দ্বিতীয়টা কথা গাড়ীখন কিছু পৰিমাণে বৰষুণ হৈ আছিল সন্দেহ কৰা হৈছিল যে গাড়ীখনে যদি জুনমণি ৰাভাই আত্মহত্যা কৰোঁ বুলি গাড়ীখনত খুন্দিয়াইছিল নেকি সেই প্ৰশ্নটোৰ উত্তৰ চিবিআই প্ৰতিবেদনত সেই প্ৰশ্নটোৰ উত্তৰ খুচৰুপে আমাৰ এনে কিছুমান তথ্যৰ আমি সন্মুখীন হৈছিলোঁ যে এনে কিছুমান তথ্য আমি লাভ কৰিছিলোঁ যে চিবিআই যেতিয়া যদি সঁচাকৈ জুনমণিয়ে দুৰ্ঘটনাটো নকৰি তেওঁ আত্মহত্যা কৰিছোঁ বুলি গাড়ীখনত খুন্দিয়ালেহেঁতেন তেতিয়া নগাঁৱৰ পৰা তেওঁ যেতিয়া একেটা স্পীডতে গাড়ীখন গৈ আছিলে গৈ কলিয়াবৰলৈকে যোৱাৰ কোনো প্ৰয়োজন নাছিলে কলিয়াবৰলৈকে নগৈ বাটত আৰু বহু গাড়ী পাইছিল যিখিনি গাড়ীটো হয়তো তেওঁ এনেধৰণে ঘটনা সংঘটিত কৰিব পাৰিলেহেঁতেন কিন্তু ক'তো নকৰি সেই স্থানলৈকে যোৱাৰ কোনো প্ৰয়োজন নাছিল দ্বিতীয় কথা জুনমণি ৰাভা পলাইছিল আৰু পলাই ভাবিছিল যে লখিমপুৰ আৰক্ষীক মেনেজ কৰি ধনখিনি তেওঁলোকক ঘূৰাই দিব যাতে জুনমণি ৰাভা গ্ৰেপ্তাৰ হ'ব লগা নহয় কিন্তু জুনমণি ৰাভা পলাওঁতে যদি ব্ৰহ্মপুত্ৰ হৈ পলাই গ'লেহেঁতেন বা কলিয়া বুমৰাত এটা আউটপোষ্ট আছে সেই আউটপোষ্টটোত জুনমণি ৰাভাৰ বিৰুদ্ধে বিচাৰি ইতিমধ্যে নাকা লগাবলৈ দিয়া হৈছিল যাতে জুনমণি ৰাভাই নগাঁও পাৰ হৈ শোণিতপুৰ জিলাত প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে নাকা লগাব দিয়া হৈছিল আৰু সেই নাকাত ভয়তে জুনমণি ৰাভাই কিন্তু সেই পথ ত্যাগ কৰি জুনমণি ৰাভাই গোলাঘাট জিলাৰ অভিমুখে বা কলিয়াবৰ অভিমুখে আগবাঢ়িছিল
জোনমণি ৰাভাই পৰিকল্পনা কৰিছিল যে ৰাতিটো গাড়ী চলাই যদি তেওঁ ডিব্ৰুগড় হৈ ঘূৰি আহি হ'লেও যদি উপস্থিত হ'ব পাৰে লখিমপুৰত তেতিয়া নগাঁও আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ব লগা নহয় আৰু লখিমপুৰ আৰক্ষীত গৈ টকাখিনি দি তেওঁলোকে সেই কেছটো আচলতে মিটমাট কৰিব পৰা গ'লহেঁতেন এনে এটা পৰিকল্পনা কৰিছিল গতিকে গ্ৰেপ্তাৰ হোৱাৰ ভয়ত জোনমণি ৰাভা পলাই গৈছিল আৰু যি কাৰণ তীব্ৰ বেগত জোনমণি ৰাভাই গাড়ী চলাব লগা হৈছিল কাৰণ যিমান কম সময়ত জোনমণি ৰাভাই নগাঁও জিলাৰ বেষ্টনীটো অতিক্ৰম কৰিব পাৰে সিমানে জোনমণি নিৰাপদ বুলি জোনমণি ৰাভাই ভাবিছিল গতিকে জোনমণি ৰাভাই তীব্ৰ বেগত গাড়ীখন চলাই গৈছিল আৰু এইটো যিটো কথা কৈছোঁ এইখিনি CBIৰ ভিউ আৰু সেই ভিউটো তেওঁলোকে ইতিমধ্যে তদন্ত প্ৰতিবেদনত দিছে আৰু সেই খুব তীব্ৰ বেগত পাৰ হৈ যোৱাৰ এটা তাৰণাত গৈ থকা জোনমণি ৰাভাই অৱশেষত সেই গাড়ীখনত নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰা বুলি ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে গতিকে আৰু এই সম্পৰ্কত কিছু চাইণ্টিফিক এভিডেঞ্চ আহিছে অন্যথা আমি কথাখিনি বিশ্বাস নকৰিলোহেঁতেন সাইণ্টিফিক এভিডেন্সৰ কথা যদি ভাবোঁ তেতিয়া প্ৰথম কথা জোনমণি ৰাভাৰ গাড়ীখনৰ স্পীড আৰু GPS লোকেশ্যন এই গোটেই কথাখিনি চোৱা গৈছে সেই কথাখিনি যিটো টেকনিকেল ৰিপৰ্ট আহিছে তাত দেখা পোৱা গৈছে যে GPS লোকেশ্যন কয় যে জোনমণি গাড়ীখন নগাঁৱৰ পৰা ওলাই যোৱাৰ পাছত বাটত ক'তো ৰখা নাই বাটত ক'তো ষ্টাৰ্ট বন্ধ হোৱা নাই আৰু স্পীড কমা নাই একেধাৰে একে স্পীডতে জোনমণি ৰাভাৰ গাড়ীখন নগাঁৱৰ পৰা পাৰ হৈ গৈছিল দ্বিতীয় কথা জোনমণি ৰাভাই যি সময়ত খুন্দা মাৰিছে সেইখন সময়ত 90 কিলোমিটাৰ আছে মই কৈছোঁ তাৰ বিপৰীতে ইখন যিখন ট্ৰাক আছিল সেই ট্ৰাকখন গোলাঘাট দিশৰ পৰা যেতিয়া আহি আছিল চাহপাত লৈ তেওঁ তিতাবৰৰ পৰা আহি থকা গাড়ীখনৰ সেই সময়ছোৱাত গাড়ীখনৰ লোকেশ্যনটো চোৱা গৈছিল যে গাড়ীখন ক'ৰবাত ৰৈ আছিল নেকি গাড়ীখনে ক'ৰবাত তেওঁলোকে ডাইৰেকশ্যন সলনি কৰিছিল নেকি গাড়ীখনত ৰৈ পেলাই তাত অন্য লোক উঠিছিল নেকি নাই উঠা গাড়ীখনো ধাৰাবাহিকভাৱে তিতাবৰৰ পৰা চলি আহিছে আৰু গাড়ীখনে বাটত ক'তো ৰোৱা নাছিল আৰু যিখন সময়ত দুৰ্ঘটনা সংঘটিত হৈছে এইখন সময়ত গাড়ীখনৰ স্পীড আছিল 33 কিলোমিটাৰ আৰু যিখন সময় সংঘটিত হোৱাৰ পিছতহে গাড়ীখনৰ ষ্টাৰ্ট বন্ধ হৈছিল পুনৰ গাড়ীখন 3 বাজি যোৱাৰ পিছত 3 বাজি 17 মিনিটত গাড়ীখন পুনৰ ষ্টাৰ্ট হ'ল ট্ৰাকখন আৰু ট্ৰাকখনৰ তাৰ পিছত GPS লোকেশ্যনে দেখাইছে যে ঘটনাস্থলীৰ পৰা ট্ৰাকখন গ'ল থানালৈ অৰ্থাৎ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষী উপস্থিত হ'ল তদন্ত কৰাৰ পিছত গাড়ীখন বেক কৰি লৈ গ'ল গতিকে এই গোটেই কথাবিলাক GPSৰ মতে এই গোটেই ঘটনাটো হৈছে আৰু ইয়াৰ পিছত দেখা পোৱা গ'ল যে এই যেতিয়া তদন্তটো প্ৰক্ৰিয়াটো আৰু CBI কৰিলে যে ইয়াত এই গাড়ীখনৰ অন্য লোক আছিল নেকি তাৰো এনালাইচিছ কৰিব লগা হ'ল আৰু সেই এনালাইচিছ কৰোঁতে ইভা বস্তুটো এনেধৰণে দেখা পোৱা গ'ল জোনমণি ৰাভাৰ গাড়ীত এডাল চিট বেল্ট লাগি আছিল অৰ্থাৎ ইমান তীব্ৰ বেগত আহি থকা গাড়ীখনত দ্বিতীয় কোনো ব্যক্তি নাছিল যিজনে চিট বেল্ট মাৰিছিল এডাল স্পীড বেল্ট মাৰিছিল আৰু সেইডাল অকল ড্ৰাইভিং চিটত আছিল গতিকে পিছত আৰু আগত যিহেতু কোৱা হৈছিল যে জোনমণি ৰাভাৰ এপাত জোতা পিছৰ চিটলৈ কেনেকৈ গ'ল জোনমণি ৰাভাৰ মোবাইলটো চিটৰ তললৈ কেনেকৈ গ'ল এনে বহু প্ৰশ্ন আহিছিল সেই প্ৰশ্নবিলাকৰ স্পষ্ট উত্তৰ এতিয়াও নাই কিন্তু আমি গম পোৱা মতে যে জোনমণি ৰাভাৰ গাড়ীখনত সেই সময়ত অন্য দ্বিতীয় লোক নাই বুলি মাৰুতিৰ তৰফৰ পৰা যিখন প্ৰতিবেদন দিছে সেই প্ৰতিবেদনখনত দিছে এতিয়া বহুতে হয়তো এনেকৈ ভাবিব পাৰে বা বিভিন্নজনৰ অনুভৱ এনেধৰণৰ হ'ব পাৰে যে ক'ৰবাত নহয় ক'ৰবাত আচলতে শীৰ্ষ আৰক্ষী বিষয়াসকলক বচাবলৈ এই কথাটো কৰা হ'ল নেকি শীৰ্ষ আৰক্ষী বিষয়াসকলক এই যোন মৃত্যু হত্যাকাণ্ডৰ এটা গোচৰৰ পৰা বচাবলৈ কথা কৰা হ'ল নেকি তেতিয়াহ'লে সেইটো একেবাৰে আমি নহয় বুলিও ক'ব নিবিচাৰোঁ বা সেই কথাটো কালিলৈ আইনী প্ৰক্ৰিয়া কেনেদৰে আগবাঢ়ে তাৰ ওপৰত ভিত্তি কৰিব সেইমতে ক'ব লাগিব কিন্তু এটা কথা CBI কিন্তু তাৰ বিপৰীতে 15জনকৈ আৰক্ষী বিষয়াৰ বিৰুদ্ধে যি দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে তদন্ত কৰিবলৈ বুলি পৃথকে তদন্ত কৰিবলৈ বুলি ইতিমধ্যে গুৱাহাটী অসম আৰক্ষী তেওঁলোকে নিৰ্দেশ জাৰি কৰিছে আৰু CBI দিয়া নিৰ্দেশ ইতিমধ্যে কোন আৰক্ষী বিষয়া ক'ত লেবছ আছে আৰু সেই লেবছসমূহৰ বিৰুদ্ধে কি তথ্য প্ৰমাণ CBI লাভ কৰিছে সকলো তন্নকৈ দি দিয়া হৈছে অসম আৰক্ষীক আৰু অসম আৰক্ষীক যিহেতু গোটেই কথাখিনি দি দিয়াৰ লগে লগে অসম আৰক্ষীয়ে এতিয়া বাধ্য যে তেওঁলোকৰ বিৰুদ্ধে কিবা ডিচিপ্লিনাৰী একশ্যন নিশ্চয় অসম আৰক্ষীয়ে ল'ব লাগিব সেয়া লীনা দলে হওক সেয়া অতিৰিক্ত আৰক্ষী অধীক্ষক হওক তাৰ OC হওক IC হওক লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে নহওক যোনেই নহওক সকলোৰে বিৰুদ্ধে তেওঁলোকে নিজাববীয়াকৈ তদন্ত প্ৰতিবেদন দাখিল কৰিব লাগিব অসম আৰক্ষীয়ে আৰু তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ শাস্তিৰ সন্মুখীন নিশ্চয় হ'ব লাগিব কিন্তু ইয়াতে এটা প্ৰশ্ন হয় যে লীনা দলেৰ বিৰুদ্ধে একো কিয় নহ'ল লীনা দলে তাৰ পৰা ট্ৰেন্সফাৰ কৰি ডাইৰেক্ট এখন থানাত ডাইৰেক্ট এখন জিলাত কিয় SP দিয়া হ'ল বাকীসকলক যদি হেডকোৱাৰ্টাৰ ক্ল'জ কৰিব পাৰে লীনা দলে কিয় হেডকোৱাৰ্টাৰ ক্ল'জ কৰিব নোৱাৰি লীনা দলে অসম আৰক্ষীৰ বাবে ইমান গুৰুত্বপূৰ্ণ প্ৰফাইল নে যে তেওঁ SP নিদিলে নচলিব এই প্ৰশ্নটো আহিল আৰু সেই প্ৰশ্নটোৰ কালত এই প্ৰশ্নটোৰ উত্তৰো আমি বিচাৰিছিলোঁ তেতিয়া গম পোৱা গৈছিল যে লীনা দলেক যে হেডকোৱাৰ্টাৰ ক্ল'জ কৰা নহ'ল ইয়াৰ কাৰণ এটাই যে সেই নিশা প্ৰায় 1 বজাত DGPয়ে নিৰ্দেশ দিছিল যে জোনমণি ৰাভাৰ ঘৰটো চাৰ্চ কৰিব লাগে জোনমণি ৰাভাৰ হাউচ চাৰ্চ কৰি তাৰ পৰা যি পায় সামগ্ৰীসমূহ জব্দ কৰিব লাগে আৰু সেই হাউচ চাৰ্চ কৰিবলৈ DGPয়ে দিয়া নিৰ্দেশ মতে SP গৰাকী গৈছিল বাবে SP গৰাকীক কোনো ধৰণৰ হেডকোৱাৰ্টাৰ ক্ল'জ কৰা নগ'ল কাৰণ সেই নিৰ্দেশনা আছিল DGP GP সিং ডাঙৰীয়াৰ আৰু তেওঁ দিয়া নিৰ্দেশ মতে SP গৰাকীয়ে সকলো কাম কৰি গৈছিল বাবে SP গৰাকীৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা বা হেডকোৱাৰ্টাৰ ক্ল'জ কৰা নহ'ল কিন্তু বাকীসকলক কৰা হ'ল কাৰণ তেওঁলোকে সেই নিৰ্দেশনা মানি লোৱা নাছিল বা DGP খুদি বা SP খুদি কাম কৰা নাছিল বাবে বাকীসকলক হেডকোৱাৰ্টাৰ ক্ল'জ কৰাৰ নিৰ্দেশ গতিকে কোম্পানীয়ে দিয়া যিটো ৰিপৰ্ট আছিল জোনমণি গাড়ীখনৰ যিটো ৰিপৰ্ট আছিল সেই ৰিপৰ্ট এনালাইচিছটো কিন্তু একে হ'ল গতিকে দুটাকৈ ৰিপৰ্ট এটা টেকনিকেল ৰিপৰ্ট আৰু এটা হ'ল কোনো ব্যক্তিক সুধি তাৰ পৰা পোৱা ৰিপৰ্ট গতিকে দুয়োটা ৰিপৰ্ট একে হোৱাৰ পৰা নিশ্চিত কৰিছে যে জোনমণি ৰাভাৰ দ্বিতীয় ব্যক্তি কোনো নাছিলে যদিও কোনোবা এজন লোকে আহি মাজতে কৈছিল যে কোনোবা কোলা ড্ৰেছৰ সুঠাম দেহৰ কোনোবা নামি যোৱা দেখা পাইছিল সেই কথাটো এক প্ৰকাৰ কিন্তু অনিশ্চিত কথা কাৰণ জোনমণি ৰাভাৰ গাড়ীখনৰ যিটো স্পীড আছিল 90 কিলোমিটাৰ স্পীডত যোৱা এখন গাড়ীৰ পৰা কোনোবা জঁপিয়াই নামিব পাৰিব সেই কথাটো এক প্ৰকাৰ অনিশ্চিত কথা দ্বিতীয় কথা যিদৰে গাড়ীখন খুন্দা খাইছে তাৰ এডালহে চিট বেল্ট লাগি আছিল
অন্যডাল ছিট বেল্ট যিহেতু লাগি থকা নাছিল গতিকে গাড়ীজন সেই স্পীডত খুন্দা মাৰিলে 90 কিলোমিটাৰ প্ৰতি বেগত সন্মুখৰ গ্লাছখন ফুটি বা ফাটি লোকজন চিটিকি সন্মুখৰ গ্লাছেৰে বাহিৰলৈ ওলাই যাব কিন্তু সেয়া হোৱা নাই বা কোনো মূৰ বা দেহৰ কোনো অংশই গ্লাছখনত খুন্দা মৰাৰো তাত চিন নাই গতিকে এই কথাটো প্ৰমাণ কৰিছে যে কাষৰ চিটত অন্য কোনো ব্যক্তি বহি যোৱা নাই স্থানত সচৰাচৰ মানুহৰ পৰা দূৰৈত এটা বাসগৃহত এগৰাকী মহিলা আছিল মহিলাগৰাকীৰ নাম সাবিত্ৰী দেৱী সাবিত্ৰী দেৱীৰ এই সংসাৰত আৰু কোনো নাই নিজৰ সেই ঘৰখনত অকলেই থাকে সাবিত্ৰী দেৱী সাবিত্ৰী দেৱীয়ে কামো এনেকুৱাই কৰিছিল যিটো কামৰ বাবে তেওঁ ঘৰৰ পৰা ওলাই যাব নালাগে অৰ্থাৎ ঘৰতেই থাকি দেহ ব্যৱসায় চলাই গৈছিল সাবিত্ৰীয়ে দেহ ব্যৱসায় চলাই তেনেদৰে সময়বোৰ পাৰ কৰি দিছিল সাবিত্ৰী দেৱীয়ে কিন্তু এদিন সাবিত্ৰী দেৱী গৰ্ভৱতী হ'ল সাবিত্ৰী দেৱী গৰ্ভৱতী হোৱাৰ পিছত সময়বোৰ যেতিয়া পাৰ হ'বলৈ ধৰিলে এটা সময়ত সাবিত্ৰী দেৱীয়ে এটি কন্যা সন্তান জন্ম দিলে কন্যা সন্তানটিক প্ৰথম অৱস্থাত খুব মৰম চেনেহৰ মাজেৰে সাবিত্ৰী দেৱীয়ে লালন পালন কৰিছিল কিন্তু ছোৱালীজনী জন্ম হোৱাৰ পিছৰে পৰা সাবিত্ৰী দেৱীৰ দেহ ব্যৱসায় একেবাৰে বন্ধ হৈ পৰিল সাবিত্ৰী দেৱীৰ ঘৰখনলৈ কোনো নহা হ'ল সন্তান জন্ম হোৱাৰ বাবে সাবিত্ৰী দেৱীৰ গ্ৰাহকবোৰ ঘৰখনলৈ একেবাৰে নহা হ'ল যাৰ বাবে চলিবলৈ অত্যন্ত কঠিন হৈ পৰিল সাবিত্ৰী দেৱীৰ আৰু সাবিত্ৰী দেৱীয়ে নিজৰ সন্তানৰ লালন পালন কৰিবৰ কাৰণে ওলাই যাব নোৱাৰা হ'ল তেনেকৈয়ে 6টা মাহ পাৰ হৈ গ'ল কিন্তু 6 মাহলৈ যেনে তেনে কোনোমতে জোৰা তাপলি মাৰি সাবিত্ৰী দেৱী চলিছিল কিন্তু 6 মাহ যেতিয়া পাৰ হ'ল সাবিত্ৰী দেৱীৰ আৰু ঘৰখন নচলা হ'ল সন্তানৰ খা খৰচো সাবিত্ৰী দেৱীয়ে উলিয়াব নোৱাৰা হ'ল আৰু খাবলৈ খুটকন এটাও নোহোৱা হৈ গ'ল সাবিত্ৰী দেৱীৰ ঘৰখনত নিজৰ ছোৱালীজনীক চম্ভালোতেই গোটেই দিনটো পাৰ হয় যাৰ বাবে অন্য কাম কৰিবলৈও ঘৰৰ পৰা ওলাই যাব নোৱাৰা হ'ল সাবিত্ৰী দেৱী যাৰ বাবে সাবিত্ৰী দেৱীৰ আৰ্থিক স্থিতি একেবাৰে শোচনীয় হৈ পৰিল এদিন সাবিত্ৰী দেৱীয়ে এটা আচৰিত আৰু কঠিন সিদ্ধান্ত ল'লে এনেকুৱা কঠোৰ সিদ্ধান্ত যিটো সিদ্ধান্ত এজনী মানুহে সপোনতো ভাবিবও নোৱাৰে সপোনতো ল'বও নোৱাৰে কোনো মাকে এনেধৰণৰ সিদ্ধান্ত লোৱাটো অত্যন্ত মাৰাত্মক কিন্তু সাবিত্ৰী দেৱীয়ে সেই সিদ্ধান্তটো লৈ পেলালে সাবিত্ৰী দেৱীয়ে কি কৰিলে জানে নিজৰ ছমহীয়া সন্তানটো ঘৰৰ ভিতৰত কোঠাত আবদ্ধ কৰি ঘৰটো তলা মাৰি সাবিত্ৰী দেৱী চহৰলৈ গুচি গ'ল মাথো কল্পনা কৰক ছমহীয়া এটি সন্তান ঘৰৰ ভিতৰত আবদ্ধ কৰি মাক চহৰলৈ গুচি গৈছে আৰু সাবিত্ৰী দেৱীৰ ঘৰটো এনেকুৱা এক স্থানত আছিল য'ত সচৰাচৰ মানুহৰ অহা যোৱা নহয় অৰ্থাৎ জনসমাগমৰ পৰা কিছু আঁতৰত সাবিত্ৰী দেৱীৰ ঘৰটো কাৰণ সাবিত্ৰী দেৱীয়ে জনসমাগমৰ পৰা আঁতৰিয়েই এটা ব্যৱসায় চলাইছিল যেতিয়া সময়বোৰ পাৰ হ'বলৈ ধৰিলে ছমহীয়া শিশুটিয়ে কান্দিবলৈ আৰম্ভ কৰিলে ভোকত শিশুটিয়ে আৰ্তনাদ কৰিবলৈ ধৰিলে জোৰ জোৰকৈ শিশুটিয়ে কান্দিবলৈ ধৰিলে ধাৰাবাহিকভাৱে ভোকত শিশুটিয়ে কান্দিবলৈ ধৰিছে মাকে কিন্তু শিশুটিক ভিতৰত বন্ধ কৰি চহৰলৈ গুচি গ'ল অহা যোৱা যিহেতু সাবিত্ৰী দেৱীৰ ঘৰৰ সন্মুখেৰে খুব কম মানুহেহে কৰে সেইবাবে শিশুটোৱে কন্দাৰ শব্দ কোনেও শুনা নাই গোটেই ৰাতি সেই ছমহীয়া শিশুটোৱে কান্দিছে আৰু কান্দিছে ৰাতিপুৱালৈকে শিশুটোৱে কান্দিয়ে আছে দ্বিতীয় দিনা ৰাতিপুৱা বিজয় নামৰ এজন লোক নিজৰ কামলৈ সাবিত্ৰী দেৱীৰ ঘৰৰ সন্মুখেৰে গৈ আছিল ডিউটিলৈ গৈ থকা সেই বিজয় নামৰ মানুহজনে ছোৱালীজনীয়ে কন্দা শুনিছে কিন্তু ঈশ্বৰৰ মহিমা চাব ছোৱালীজনীৰ সেই কান্দনে বিজয়ৰ অন্তৰত আঘাত কৰিলে ছোৱালীজনীৰ কন্দা সহ্য নহয় বিজয় সেই ঘৰটোলৈ চাপি গ'ল আৰু খিৰিকীৰে জুমি চোৱাৰ চেষ্টা কৰিলে বিজয়ে জুমি চাই দেখিলে এটা শিশুৱে কান্দি আছে বিজয়ে জানিবলৈ চেষ্টা কৰিলে শিশুটোৱে ইমান বেয়াকৈ কিয় কান্দিছে বিজয়ে বহু সময় ধৰি ঘৰটোৰ ইফালে সিফালে চাবলৈ ধৰিলে কোনোবা আছে নেকি বিজয়ে ঘৰটোৰ ইফালে সিফালে চালে কিন্তু বিজয়ে কাকো দেখা নাপালে বিজয়ে ভাবিলে ঘৰখনত নিশ্চয় কোনোবা আছে চাগে সেই কাৰণেইতো শিশুটোৱে কান্দিছে কাৰণ বিজয়েনো কেনেকৈ ভাবিছে শিশুটিক কোঠাত আবদ্ধ কৰি মাক চহৰলৈ যে গুচি গৈছে বিজয়ৰ ডিউটিলৈও সময় হৈছিল সেইবাবেই শিশুটিক তেনেদৰেই এৰি বিজয় কামলৈ ৰাওনা হ'ল কিন্তু বিজয় কৰ্মস্থলীটো শান্তিত থাকিব পৰা নাই বাৰে বাৰে শিশুটিৰ কান্দোনে বিজয়ক আমনি কৰি থাকিবলৈ ধৰিলে কাম কৰি থকাৰ মাজতেই শিশুটিৰ মুখমণ্ডলখন বিজয়ৰ সন্মুখলৈ ভাহি আহিল শিশুটিয়ে কন্দাৰ ধৰণটো দেখিলে এনেকুৱা লাগে বহু সময়ৰ পৰা যেন ঘৰখনত শিশুটিয়ে কান্দি আছে কাৰণ কান্দি কান্দি শিশুটিৰ মাত নোহোৱা হৈ গৈছে ভোক আৰু পিয়াহত আৰ্তনাদ কৰি শিশুটিৰ মাত যেন নোহোৱা হৈ যাব তেনেকুৱা ধৰণৰ হৈছেগৈ যিহেতু ছোৱালীজনীৰ মুখমণ্ডল আৰু ছোৱালীজনীৰ কান্দোনে বিজয়ক সমগ্ৰ দিনজুৰি আমনি কৰি থাকিল সেইবাবে জানি বুজিয়েই সন্ধিয়া সময়ত সাবিত্ৰী দেৱীৰ ঘৰৰ সন্মুখেৰে আহিছে বিজয় যেতিয়াই সাবিত্ৰী দেৱীৰ পদূলিৰ সন্মুখভাগ বিজয় পালেহি
বিজয়ে পুনৰ সেই শিশুটিৰ কান্দোন শুনিলে। এইবাৰ কিন্তু বিজয়ে ধৈৰ্য ধৰি থাকিব নোৱাৰিলে। বিজয়ে অলপো ধৈৰ্য নধৰাকৈ ঘৰটোৰ কাষলৈ চাপি গ'ল। সেই একেই দৃশ্য, সেই একেই পৰিৱেশ, কোনো কতো নাই, কেৱল শিশুটোৱে ভিতৰত কান্দি আছে। বিজয়ে দুৱাৰখন ভাঙি ঘৰৰ ভিতৰলৈ সোমাই গ'ল আৰু শিশুটোৱে অৱশ হৈ কান্দি আছে। এনেকুৱা অৱস্থাত আছে যিকোনো সময়ত শিশুটোৰ যেন প্ৰাণবায়ু উৰি যাব। বিজয়ে কোনো কথা নাভাবি শিশুটিক কোলাত তুলি ল'লে আৰু শিশুটিক পানী খুৱালে। লগে লগে বিজয়ে আৰক্ষীক সমগ্ৰ ঘটনাৰ বিষয়ে খবৰ দিলে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হ'ল। আৰক্ষীৰ তৎপৰতাত শিশুটিক চিকিৎসালয়লৈ নিয়া হ'ল আৰু চিকিৎসালয়ত শিশুটিৰ চিকিৎসা চলিল। বিজয়ক এই কাৰ্যৰ বাবে আৰক্ষীয়ে বহুত ধন্যবাদ দিলে, কাৰণ বিজয়ৰ বাবেই সেই শিশুটিক হাস্পতাললৈ সুকলমে লৈ যাব পাৰিলে আৰক্ষীয়ে, আৰু হাস্পতালত এতিয়া শিশুটিৰ চিকিৎসা চলিছে। দীৰ্ঘ সময় ধৰি ভোক পিয়াহত শিশুটিৰ প্ৰচণ্ড জ্বৰ হ'ল। ৩৬ ঘণ্টা ধৰি শিশুটিয়ে না পানী খাবলৈ পাইছিল, না গাখীৰ খাবলৈ পাইছিল। কিন্তু ৰাখে হৰি মাৰে কোনে, শিশুটি কিন্তু হাস্পতালত সুকলমেই ভৰ্তি কৰাব পাৰিলে আৰক্ষীয়ে। হাস্পতালৰ মানুহেও গম পাইছে শিশুটিৰ কেও কিছু নাই, সেইবাবে হাস্পতালৰ মানুহেও শিশুটিৰ লগত খেলিবলৈ ধৰিলে। কোনোবা নাৰ্ছে যদি শিশুটিক কোলাত তুলি ল'লে, কোনোবাই আকৌ গাখীৰ খুৱাই দিলে, কোনোবা নাৰ্ছে শিশুটিৰ লগত খেলিবলৈ ধৰিলে, কোনোবাই আকৌ শিশুটিক ঘূৰাবলৈ লৈ গ'ল। হাস্পতালৰ সকলো কৰ্মচাৰীয়ে, বিশেষকৈ নাৰ্ছসকলে শিশুটিক খুব মৰম আদৰেৰে চিকিৎসা কৰিছে। সময়বোৰ যেতিয়া পাৰ হৈ গ'ল আৰু সময়ৰ লগে লগে সুচিকিৎসা পাই শিশুটি সম্পূৰ্ণ সুস্থ হৈ পৰিল। সেই হাস্পতালখনতেই এগৰাকী নাৰ্ছ আছিল। নাৰ্ছগৰাকীৰ নাম পূজা। প্ৰায়ে হাস্পতালখনত পূজাই শিশুটিৰ সৈতে সময় পাৰ কৰিছিল। শিশুটিৰ প্ৰতি পূজাৰ এক বেলেগ ধৰণৰ প্ৰেম সোমাই পৰিল, কাৰণ পূজা আছিল অনাথ ছোৱালী। শৈশৱৰে পৰা পূজাই অনাথ আশ্ৰমতেই ডাঙৰ দীঘল হৈছে। অনাথ আশ্ৰমত থাকিয়েই পূজাই পঢ়া শুনা কৰিছিল, আৰু পূজাই সেই শিশুটিৰ দুখ বা সেই শিশুটিৰ অৱস্থা ভালকৈ উপলব্ধি কৰিব পাৰিছিল। নিজৰ সন্তানৰ দৰে পূজাই সেই শিশুটিক মৰম কৰিছিল। পূজাই একেবাৰেই বিচৰা নাছিল। যেনেকৈ পূজাক মাক দেউতাকে অনাথ আশ্ৰমত এৰি থৈ গৈছিল, ঠিক তেনেকৈ সেই শিশুটিৰো জীৱনটো বৰবাদ হোৱাটো একেবাৰে বিচৰা নাছিল পূজাই। পূজাই সেই শিশুটিক নিজৰ নাম দিব বিচাৰিছিল। এদিন কি হ'ল, হাস্পতালৰ যি চিকিৎসক আছে, সেই চিকিৎসকে শিশুটিক সুস্থ হোৱাৰ পিছত ডিচাৰ্জ দিলে। যিহেতু শিশুটিৰ কোনো নাই, সেইবাবেই ডিচাৰ্জৰ সময়ত আৰক্ষীকেই চিকিৎসকে মাতি পঠিয়ালে, আৰু আৰক্ষী হাস্পতালখনত উপস্থিত হৈ শিশুটিক হাস্পতালখনৰ পৰা লৈ গৈ এখন অনাথ আশ্ৰমত থলেগৈ। যিহেতু শিশুটিৰ মাক দেউতাকৰ কোনো চিনা জনা নাই, চিনা পৰিচয় নাই, সেইবাবে অনাথ আশ্ৰমত শিশুটিক থোৱাৰ বাহিৰে পুলিচৰ হাততো বিকল্প ৰাস্তা নাছিল। পিছদিনা পূজা হাস্পতাললৈ আহিল। হাস্পতালত আহিয়ে পূজাই প্ৰথমেই ছোৱালীজনীৰ কাষলৈ গ'ল, কিন্তু ছোৱালীজনীক হাস্পতালত নেদেখি পূজা যথেষ্ট চিন্তিত হৈ পৰিল। ছোৱালীজনীক বিচাৰি পূজাই ইফালে সিফালে ঘূৰি ফুৰিবলৈ ধৰিলে। হাস্পতালৰ ক'তো পূজাই ছোৱালীজনীক দেখা নাপাই ষ্টাফক সুধিলে, মোৰ ছোৱালীজনী ক'ত? হাস্পতালৰ মানুহে ক'লে, তুমি বিয়াই পতা নাই, তোমাৰ ছোৱালী কেনেকৈ থাকিব? তেতিয়া পূজাই ক'লে, নহয়, মই মোৰ ছোৱালীৰ কথা কোৱা নাই, আমাৰ হাস্পতালত যে চিকিৎসা চলি আছিল সেই ছোৱালীজনী ক'ত গ'ল? তেতিয়া ষ্টাফে ক'লে পূজাক, ছোৱালীগৰাকীক হাস্পতালৰ পৰা ডিচাৰ্জ দিয়া হৈছে। ডিচাৰ্জৰ বাবে আৰক্ষীক মতা হৈছিল, আৰু আৰক্ষীয়ে ছোৱালীগৰাকীক অনাথ আশ্ৰমলৈ লৈ গ'ল। ষ্টাফৰ পৰা সেই কথা শুনি পূজা যথেষ্ট চিন্তিত হৈ পৰিল, আৰু ষ্টাফৰ মানুহৰ পৰা পূজাই অনাথ আশ্ৰমৰ ঠিকনা বিচাৰিলে। হাস্পতালৰ মানুহে পূজাক সুধিছিল, পূজা, তুমি সেই ছোৱালীজনীৰ পিছত কিয় ইমানকৈ লাগি আছা? তুমি আচলতে কি বিচাৰিছা? তেতিয়া পূজাই স্পষ্টকৈ ক'লে, সেই ছোৱালীজনীক মই মোৰ লগত ৰাখিব বিচাৰোঁ, তাইক মই তুলি তালি ডাঙৰ দীঘল কৰিব বিচাৰোঁ। হাস্পতালৰ মানুহে পূজাক তেতিয়া ক'লে, তোমাৰতো এতিয়া বিয়াও হোৱা নাই, তুমি কেনেকৈ সেই ছোৱালীজনীক তুলি তালি ডাঙৰ দীঘল কৰিবা? তেতিয়া পূজাই ক'লে, পৰিস্থিতি যেনেকুৱাই নহওক, যিমানেই সমস্যা নহওক লাগিলে, মই তাইক ডাঙৰ দীঘল কৰিমেই, কাৰণ মোৰ দৰে তাইৰ জীৱনটো বৰবাদ হোৱাটো মই একেবাৰে বিচৰা নাই, মই একেবাৰে সহ্য কৰিব নোৱাৰিম। আপোনালোকে সেই বিষয়ে অলপো চিন্তা নকৰিব, এইখিনি মই সুন্দৰকৈ মেনেজ কৰি ল'ব পাৰিম। সেই বুলি কৈ পূজাই হাস্পতালৰ পৰা অনাথ আশ্ৰমলৈ ৰাওনা হ'ল, আৰু অনাথ আশ্ৰমত গৈ উপস্থিত হ'ল। অনাথ আশ্ৰমৰ মানুহৰ সৈতে কথা বতৰা পাতি পূজাই সেই ছোৱালীজনীক তুলি লোৱাৰ সিদ্ধান্ত ল'লে, আৰু যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি পূজাই মাতৃৰ পৰিচয়েৰে সেই ছোৱালীজনীক তুলি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। তাৰ পিছত পূজাই ছোৱালীজনীক লৈ নিজৰ ঘৰলৈ উভতি আহিল, আৰু সেই ছোৱালীজনীক তুলি তালি ডাঙৰ দীঘল কৰিলে পূজাই। প্ৰথম অৱস্থাত কেঁচুৱাটিক পূজাই হাস্পতাললৈ লৈ যায়। হাস্পতালত ইজনে সিজনে মৰম কৰে সেই শিশুটিক, আৰু তেনেকৈ ইকুলা সিকুলা লওঁতেই শিশুটি লাহে লাহে ডাঙৰ হৈছে। আৰু শিশুটি যেতিয়া লাহে লাহে ডাঙৰ হ'ল, পূজাই ছোৱালীজনীক এখন স্কুলত নাম লগাই দিলে। দিনটো অফিচ কৰি আহিবৰ পৰত
পূজাই স্কুলৰ পৰা ছোৱালীজনীক লৈ আহে তেনেকৈ পূজা আৰু ছোৱালীজনীৰ জীৱন খুব ভালকৈ হাঁহি ফূৰ্তিৰে পাৰ হৈছে পূজায়ো সেই ছোৱালীজনীক নিজৰ জীৱনৰ অংশ কৰি ল'বলৈ পাই অত্যন্ত সুখী যেতিয়াই ছোৱালীজনীয়ে পূজাক মা বুলি সম্বোধন কৰে পূজা আনন্দত ক'ব নোৱাৰা হয় পূজাই ভাবিছিল ঘৰখনত কিবা এটা বস্তুৰ কম হৈ আছিল আৰু সেই ছোৱালীজনীয়ে আহি সেই ঘৰখনৰ সকলো অভাৱ এতিয়া দূৰ কৰিছে তেনেকৈ যেতিয়া সময়বোৰ পাৰ হ'ল ছোৱালীজনীও ডাঙৰ হৈ গ'ল ছোৱালীজনীয়ে যেতিয়া কথাবোৰ বুজি পোৱা হৈছে তেতিয়াই এদিন তাই মাকক সুধিলে মা মোৰ দেউতা কোন ছোৱালীজনীয়ে মাকক আকৌ ক'লে মা মোৰ লগৰ ফ্ৰেণ্ডছবোৰক সদায় দেউতাকহঁতে লৈ যায়হি কিন্তু মোৰ দেউতা কোন মোক কিয় দেউতাই স্কুলৰ পৰা নানেগৈ দেউতা মা ক'ত থাকেনো ছোৱালীজনীৰ প্ৰশ্নত পূজা প্ৰথম ব্যতিব্যস্ত হৈছিল পূজাই ভাবি পোৱা নাই ছোৱালীজনীক তাই কি উত্তৰ দিব কাৰণ পূজাই নিজেই নাজানে ছোৱালীজনীৰ মাক দেউতাক কোন হয় পূজাই প্ৰথম অৱস্থাত ছোৱালীজনীক বুজাইছিল তোমাক দেউতাৰ কি প্ৰয়োজন আছে ময়ে তোমাৰ দেউতা ময়ে তোমাৰ মা মোৰ মাজতেই সকলোবোৰ বিচাৰি ল'বলৈ চেষ্টা কৰাচোন পূজাই ছোৱালীজনীক মিছা কথা কৈছিল পূজাই কৈছিল এটা পথ দুৰ্ঘটনাত তোমাৰ দেউতাৰ মৃত্যু হৈছে যেতিয়া ছোৱালীজনীয়ে গম পালে তাইৰ দেউতাকৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱা বুলি তাই বহুত বেছি দুখ পালে আৰু মাকক একোৱেই নকলে আৰু মাককেই সমগ্ৰ সংসাৰখন বুলি ভাবি তাই নিজৰ জীৱনটো অতিবাহিত কৰিবলৈ চেষ্টা কৰিলে কিন্তু পূজাই ভাবিলে তাইতো এতিয়া সৰু হৈ আছে এতিয়া মই তাইক যি কথা কৈ তাইক বাৰু মই মনাই ল'ম কিন্তু তাই যেতিয়া লাহে লাহে ডাঙৰ হ'ব তাই যেতিয়া কথাবোৰ বুজা হ'ব তেতিয়াতো মই এইৰ সন্মুখত সত্যটো কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰিম এদিন নহয় এদিনতো মই এওঁক সঁচা কথা ক'বই লাগিব সেই উদ্দেশ্যৰ বাবেই পূজাই ছোৱালীজনীৰ মাক দেউতাকক সন্ধান কৰিবলৈ ধৰিলে পূজা আৰক্ষীৰ কাষলৈ গ'ল আৰু আৰক্ষীক ক'লে ছাৰ মই অনাথ আশ্ৰমৰ পৰা যিজনী ছোৱালীক তুলি লৈছিলো সেই ছোৱালীজনীৰ মাক দেউতাক কোন মই জানিব বিচাৰো তাইৰ মাক দেউতাক আচলতে আছে ক'ত কাৰণ ছোৱালীজনীয়ে দেউতাকক লগ পাবলৈ মোক বৰ জেদ কৰিছে বাৰে বাৰে তাই মোক দেউতাকৰ কথা সুধি অশান্তি কৰিছে কাৰণ আৰক্ষীও ছোৱালীজনীৰ মাক দেউতাকক বহু আগৰে পৰা বিচাৰিবলৈ চেষ্টা কৰিছিল কিন্তু ছোৱালীজনীৰ মাক দেউতাকক ক'তো বিচাৰি পোৱা নাছিল আৰক্ষীয়ে যিহেতু বহু বিচাৰ খোচাৰ কৰাৰ পিছতো ছোৱালীজনীৰ মাক দেউতাকক আৰক্ষীয়ে বিচাৰি নাপালে সেইবাবেই আৰক্ষীয়ে মাক দেউতাকক বিচৰাৰ কামটোৱে বাদ দি দিলে আৰক্ষীয়ে পূজাক ক'লে এটা পৰিত্যক্ত ঘৰত সেই ছোৱালীজনীক বন্ধ কোঠাৰ ভিতৰত এজন মানুহে উদ্ধাৰ কৰিছিল আৰু তাৰ পৰাই সেই ছোৱালীজনীক লৈ অনা হৈছিল তাক বাদ দি আৰক্ষীৰ ওচৰত কোনো ইনফৰমেশ্যন নাই পূজা হতাশ হৈ ঘৰলৈ উভতি আহিল লাহে লাহে সময়বোৰ যেতিয়া পাৰ হ'ল পূজাই এটা সিদ্ধান্ত ল'লে পূজাই ভাবিলে যিটো ঘৰত এই ছোৱালীজনী আবদ্ধ হৈ আছিল সেই ঘৰটোত চাগে নিশ্চয় এই ছোৱালীজনীক বিচাৰি কেতিয়াবা তাইৰ মাক দেউতাক আহিব পূজাই ভাবিছিল মাক দেউতাক নাহিলেও সেই ঘৰটোৰ সৈতে সম্পৰ্ক থকা কোনোবা ব্যক্তি হয়তো এই ঘৰখনলৈ আহিব পাৰে সেইবাবেই কিবা ক্লু পাও নেকি এই মনোভাৱেৰে পূজাই যেতিয়াই হাস্পতাললৈ গৈছিল সদায় সাবিত্ৰী দেৱীৰ ঘৰৰ সন্মুখেৰে গৈছিল পূজাই ভাবিছিল যদি কাৰোবাক মই সেই ঘৰখনত পাওঁ তেন্তে মই সুধিম এই শিশুটিৰ মাক দেউতাক কোন এনেকৈ ৩-৪ বছৰ পাৰ হৈ গ'ল কিন্তু পূজাই সাবিত্ৰী দেৱীৰ ঘৰটোত কাকো দেখা পোৱা নাই সেইবুলি পূজাই আশাও এৰি দিয়া নাই সদায় সাবিত্ৰী দেৱীৰ ঘৰৰ সন্মুখেৰে পূজা হাস্পতাললৈ যায় এদিন কি হ'ল পূজাই সাবিত্ৰী দেৱীৰ ঘৰৰ সন্মুখেৰে হাস্পতাললৈ গৈ আছে তেনেকুৱাতেই পূজাই সেই ঘৰটোৰ পৰা কান্দোনৰ শব্দ ভাহি অহা শুনিলে কান্দোনৰ শব্দ শুনি পূজা আচৰিত হ'ল পূজাই ঘৰটোৰ কাষলৈ চাপি গ'ল আৰু পূজাই দেখিলে ঘৰখনৰ ভিতৰত সোমাই এগৰাকী মহিলাই কান্দি আছে আৰু মহিলাগৰাকীয়ে কৈছে মোৰ ছোৱালীজনী ক'ত মোৰ ছোৱালীজনী কি হ'ল কোনোবাই যদি মোৰ ছোৱালীজনী পাইছে মোৰ ছোৱালীজনী মোক উভতাই দিয়ক মহিলাগৰাকীৰ চকুলো বৈ আহিছে আৰু মহিলাগৰাকীৰ কথাৰ পৰা এনেকুৱা লাগিছে মহিলাগৰাকীয়ে নিজৰ কৰ্মত অনুতপ্ত হৈছে পূজাই যেতিয়াই সেই মহিলাগৰাকীক দেখিলে পূজাৰ আৰু বুজিবলৈ একো বাকী নাই পূজাই বুজি পালে এই মানুহগৰাকী ছোৱালীজনীৰ মাক হ'ব পূজাই অলপো ধৈৰ্য ধৰি নাথাকি মহিলাগৰাকীৰ কাষলৈ চাপি গ'ল আৰু চুলি কোচাত ধৰি মহিলাগৰাকীক ৩টা প্ৰচণ্ড স্বৰ শুধালে ৩টা স্বৰ শুধাই পূজাই ক'লে ধিক্কাৰ তোৰ দৰে মাতৃ তই কেনেকুৱা পিশাচ হ'ব লাগিব এটি ছমহীয়া শিশুক তই ঘৰৰ ভিতৰত আবদ্ধ কৰি পলাই গৈছ আজি ১২ বছৰৰ পিছত তোৰ ছোৱালীজনীৰ চিন্তা হ'ল তোৰ দৰে মাক জীয়াই থকাতকৈ নথকাই ভাল কাৰণ তোৰ দৰে মাতৃৰ নামত কলংক মাতৃ এটা পবিত্ৰ শব্দ তোৰ দৰে মানুহক এই সম্বোধনে শোভা নাপায় পূজাৰ এই কথাখিনি শুনি সাবিত্ৰী দেৱীয়ে আৰু উচুপি কান্দিবলৈ ধৰিলে মানুহগৰাকীয়ে ক'লে চাওক ছোৱালীজনীক এনেকৈ এৰি থৈ যোৱাটো মোৰ দুৰ্বলতা আছিল নহ'লেনো কোনে নিজৰ সন্তানক এনেদৰে ঘৰৰ ভিতৰত আবদ্ধ কৰি গুচি যাব তেতিয়া পূজাই ক'লে এজনী মাকৰ এনেকুৱা কি ডাঙৰ দুৰ্বলতা হ'ল যাৰ কাৰণে নিজৰ সন্তানক এনেদৰে ঘৰৰ ভিতৰত আবদ্ধ কৰিবলগীয়া হ'ল তেতিয়া সাবিত্ৰী দেৱীয়ে নিজৰ সম্পূৰ্ণ কাহিনী পূজাৰ সন্মুখত ব্যক্ত কৰিলে সাবিত্ৰী দেৱীয়ে পূজাক ক'লে
মই দেহ ব্যৱসায়ত জড়িত আছিলোঁ। যেতিয়া মোৰ ছোৱালীজনীৰ জন্ম হ'ল, মোৰ ব্যৱসায় নচলা হ'ল। এই ঘৰখনলৈ কোনো মানুহ নহা হৈ পৰিল। যেতিয়া কোনো মানুহ নহা হৈ গ'ল, মোৰ চলিবলৈ বহুত বেছি অসুবিধা হ'ল। মই ছোৱালীজনীক লালন পালন কৰাৰ বাবে বাহিৰলৈ ওলাই গৈ অন্য কামো একো কৰিব নোৱাৰা হ'লোঁ। ঘৰখনত খাবলৈ খুটকন এটাও নোহোৱা হ'ল। চৰম আৰ্থিক সংকটত ভুগি মই একেবাৰে জুৰুলা হৈ পৰিছিলোঁ। মই ভাবিছিলোঁ যেতিয়ালৈকে ছোৱালীজনী মোৰ লগত থাকিব তেতিয়ালৈকে মই একোৱেই কৰিব নোৱাৰিম। সেইবোৰ ভাবিয়েই মই অসহায় হৈ ছোৱালীজনীক এই ঘৰৰ ভিতৰতেই এৰি চহৰলৈ গুচি গ'লোঁ। সাবিত্ৰী দেৱী এগৰাকী বেশ্যা আছিল। সাবিত্ৰী দেৱী বেশ্যা হোৱাৰ বাবে সেই শিশুটো যেতিয়া জন্ম হ'ল, সাবিত্ৰী দেৱীৰ ঘৰলৈ কোনো নহা হ'ল। যেতিয়া কোনো গ্ৰাহক নহা হ'ল, সাবিত্ৰী দেৱীৰ আৰ্থিক সংকট হ'ল, যাৰ বাবে সাবিত্ৰী দেৱীয়ে সেই শিশুটিক এৰি চহৰলৈ গুচি গৈছিল। সাবিত্ৰী দেৱীৰ সন্মুখত তেতিয়া দুটাই ৰাস্তা আছিল। সকলোবোৰ পাহৰি নিজৰ সন্তানৰ সৈতে হাঁহি হাঁহি জীৱন পাৰ কৰিব পাৰিলেহেঁতেন, আৰু দ্বিতীয়টো ৰাস্তা আছিল নিজৰ সন্তানক এৰি অন্য এখন চহৰলৈ গৈ আকৌ কাম ধান্দাত লাগি যোৱা। সাবিত্ৰী দেৱীয়ে ২ নম্বৰটো গ্ৰহণ কৰিছিল। ধন উপাৰ্জনৰ কথা ভাবি নিজৰ সন্তানক ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছিল মমতাহীন সাবিত্ৰী দেৱীয়ে। সাবিত্ৰী দেৱীৰ মুখেৰে এইবোৰ কথা শুনি পূজাৰ অত্যন্ত খং উঠিল। সাবিত্ৰী দেৱীক পূজাই ক'লে, যদি কথাটো এনেকুৱাই আছিল তইতো ভিক্ষা খুজিও খাব পাৰিলিহেঁতেন। ভিক্ষা খুজিলেও তইতো পইচা পালিহেঁতেন, আৰু সেই পইচাখিনিৰে তইতো নিজৰ সন্তানক ভৰণ পোষণ দিব পাৰিলিহেঁতেন। তই ছোৱালীজনীৰ লগত যিটো কাণ্ড কৰিলি, ভগৱানে তোক কেতিয়াও মাফ নকৰে। মইতো এতিয়াই তোক পুলিচ লগাই জেলত ভৰাই দিবলৈ মন গৈছে, কিন্তু মই মোৰ ছোৱালীজনীৰ কাৰণে তোক আজি ক্ষমা কৰি দিছোঁ। আগলৈ তই এনেকুৱা ভুল যাতে কেতিয়াও কাৰো সৈতে নকৰ, তাৰ বাবে তোক মই আজি সকীয়াই দিলোঁ। তাৰপিছত পূজাই ক'লে, চা, তোৰ যিজনী ছোৱালী সেইজনী মোৰ লগত আছে। তাইৰ এতিয়া বয়স 12 বছৰ। মই তোক কেইটামান কথা সুধিম, তই মোক চিধা চিধিকৈ উত্তৰ দিবি। মই জানিব বিচাৰিছোঁ তোৰ যিজনী ছোৱালী সেই ছোৱালীজনীৰ দেউতাক কোন আৰু দেউতাক ক'ত থাকে, কাৰণ ছোৱালীজনীয়ে মোক বাৰে বাৰে প্ৰশ্ন কৰিছে তাইৰ দেউতাকক লাগে। গতিকে মই তোক যিটো সুধিছোঁ চিধা চিধিকৈ উত্তৰ দে। তেতিয়া সাবিত্ৰী দেৱীয়ে ক'লে, সেই সন্দৰ্ভত ময়ো অজ্ঞ। মই যিহেতু দেহ ব্যৱসায়ত জড়িত আছিলোঁ, মোৰ ঘৰলৈ অলেখ অজস্ৰ গ্ৰাহক আহিছিল। মই কেতিয়া গৰ্ভৱতী হ'লোঁ সেয়া মই নিজেই নাজানো। সাবিত্ৰী দেৱীৰ মুখেৰে এই কথাটো শুনি পূজাৰ আৰু বেছিকৈ খং উঠিল। পূজাই খঙতেই সাবিত্ৰী দেৱীক বহুত বেছি গালি পাৰিলে। তই কেনেকুৱা এজনী নষ্ট চৰিত্ৰৰ মহিলা! এগৰাকী মহিলাই যিটো কাম কৰিবলৈ হাজাৰবাৰ ভাবে, তই সেইটো কথাও ইমান সাধাৰণভাৱে ক'ব পাৰিছ। তই কিমান নিকৃষ্ট হ'ব পাৰ! তই তোৰ সন্তানৰ দেউতাকৰ বিষয়ে নাজান, তই কিমান বেছি লেতেৰা হ'ব পাৰ! সাবিত্ৰী দেৱীৰ গোটেই কথাবোৰ শুনি পূজা এটা কথাত নিশ্চিত হ'ল, ছোৱালীজনীৰ প্ৰতি কোনো গুৰুত্ব নাই সাবিত্ৰী দেৱীৰ। সেইবাবে সাবিত্ৰী দেৱীক পূজাই স্পষ্টকৈ জনাই দিলে, আজিৰ পিছত তই আৰু তোৰ ছোৱালীজনীৰ কথা কেতিয়াও নাভাবিবি। ছোৱালীজনী এতিয়া তোৰ নহয়। সেই ছোৱালীজনীক মই 12 বছৰে তুলি তালি ডাঙৰ দীঘল কৰিছোঁ। তাই মোক মা বুলি ভাবে। তাইক মই মাতৃত্বৰ মৰমেৰে ডাঙৰ দীঘল কৰিছোঁ। তাই এতিয়া মোৰ ছোৱালী। গতিকে তই কোনো কাৰণতে ছোৱালীজনীৰ কথা নাভাবিবি। এই চিন্তা তই মনৰ পৰা উলিয়াই পেলা। আৰু এটা কথা, আজিৰ পিছত যাতে তই ছোৱালীজনীক লগ পাবলৈ ভুলতো নাহ। তই পাহৰি যা তোৰ কোনোবা এজনী ছোৱালী আছিল। পূজাৰ কথাবোৰ শুনি সাবিত্ৰী দেৱীৰো এটা বিশ্বাস হ'ল, পূজাই ছোৱালীজনীক খুব মৰমেৰেই ৰাখিছে। সাবিত্ৰী দেৱীও মনত শান্তি পালে। সাবিত্ৰী দেৱীয়ে ভাবিলে, ছোৱালীজনী কেতিয়াও দুখত নাথাকে, কাৰণ পূজাই ছোৱালীজনীক বৰ মৰমেৰে ডাঙৰ দীঘল কৰিছে। সাবিত্ৰী দেৱীয়েও বুজি পালে তাইৰ জীয়েক ভাল ঘৰতেই থাকি ভালদৰেই লালন পালন হৈছে। পূজাৰ কথাখিনি সাবিত্ৰী দেৱীয়ে পোনছাতেই মানি ল'লে। সাবিত্ৰী দেৱীয়ে পূজাক তেনেকৈ কোৱাৰ পিছত পূজা সেই স্থানৰ পৰা আঁতৰি গ'ল আৰু নিজৰ সন্তানৰ দৰেই সেই ছোৱালীজনীৰ সৈতেই জীৱন পাৰ কৰিলে পূজাই। আজিও সেই ছোৱালীজনী পূজাৰ লগতেই থাকে। সেই ছোৱালীজনীয়ে এতিয়া UPSCৰ কাৰণে প্ৰস্তুতি চলাই আছে। দিল্লীত থাকি প্ৰশাসনীয় পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে সেই ছোৱালীজনীয়ে। এই কাহিনীটোৰ সন্দৰ্ভত আপোনাৰ মতামত আমাক কমেণ্টত জনাবলৈ নাপাহৰিব।